আপুনি ইনকাম চাৰ্টিফিকেট বনাব বিচাৰে নেকি? কিন্তু কি ডকুমেণ্ট লাগিব, কেনেকৈ অনলাইন এপ্লাই কৰিব আৰু চাৰ্টিফিকেট কেতিয়া পাব, এই সকলো কথা আজিৰ এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, অসম CSC গাইডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। CSC অনলাইন ছাৰ্ভিচ আৰু গভৰ্ণমেণ্ট স্কিমৰ সকলো নতুন আপডেট প্ৰথমে পাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইনকাম চাৰ্টিফিকেটনো কি? বন্ধুসকল, ইনকাম চাৰ্টিফিকেট হৈছে এখন চৰকাৰী প্ৰমাণপত্ৰ য'ত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বাৰ্ষিক আয় উল্লেখ থাকে। ইয়াৰ প্ৰয়োজন হয় স্কলাৰশ্বিপ আবেদন কৰিবলৈ, কলেজ বা ইউনিভাৰ্চিটি এডমিশ্যনৰ বাবে, গভৰ্ণমেণ্ট স্কিম লাভ কৰিবলৈ, EWS আৰু ফিজ কনচেচনৰ বাবে আৰু বিভিন্ন অফিচিয়েল কামত ইয়াৰ ব্যৱহাৰ কৰা হয়। বন্ধুসকল, এতিয়া জানো আহক কি ডকুমেণ্ট লাগিব। পোনপ্ৰথমে আমি জানো আহক কি ডকুমেণ্ট লাগিব ইনকাম চাৰ্টিফিকেট বনাবৰ কাৰণে। বন্ধুসকল, মোৰ স্ক্ৰীণত দেখা পাইছে এড্ৰেছ প্ৰুফ ইটছ মেণ্ডেটৰী, আইডেণ্টিটি প্ৰুফ মেণ্ডেটৰী, লেণ্ড ৰেভিনিউ ৰিচিপ্ট মেণ্ডেটৰী, ঠিক আছে। চেলাৰী শ্লিপ এইটো আপোনাৰ অপশ্যনেল, এনি আদাৰ ডকুমেণ্ট অপশ্যনেল, আপলোড স্কেন কপি অফ দি এপ্লিকেশ্যন ফৰ্ম মেণ্ডেটৰী ইন কেছ অফ এপ্লাইং ফ্ৰম PFC এণ্ড CSC, ঠিক আছে। PFC আৰু CSC পৰা যদি কৰে তেনেহ'লে এইখন আপোনাৰ মেণ্ডেটৰী হয়, আদাৰৱাইজ চিটিজেনৰ পৰা কৰিলে মেণ্ডেটৰী নহয়। তো বন্ধুসকল, ফিজ চাৰ্জেছ চাওক। আপোনাৰ ফিজ হৈ গৈছে 30 ৰুপিজ, ছাৰ্ভিচ চাৰ্জ 30 ৰুপিজ, প্ৰিণ্টিং চাৰ্জ 10 ৰুপিজ পাৰ পিচ, scanning charge in case documents are in scanning PFC or CSC, then ₹5 per page, convenience fees 10 rupees. কুলমিনাকে বন্ধুসকল আপোনালোকৰ 30 to 40 rupees ভিতৰত আপোনালোকৰ চিটিজেনৰ পৰা কৰিলে ইনকাম চাৰ্টিফিকেটখন হৈ যায়, ঠিক আছে। বন্ধুসকল, এতিয়া চাওক ষ্টেপ বাই ষ্টেপ কেনেদৰে ইনকাম চাৰ্টিফিকেটখন আপুনি এপ্লাই কৰিব। বন্ধুসকল, ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিবৰ বাবে একেবাৰে চিম্পল। আপোনালোকৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰত খুলি লওক সেৱা সেতু বুলি কোৱা পৰ্টেলটো। এই পৰ্টেলটো দেখা পাইছে ন বন্ধুসকল, সেৱা সেতু, ঠিক আছে। সেৱা সেতু পৰ্টেলটো খুলি তাতে আপোনালোকে চিটিজেন লগ ইন কৰক। চিটিজেন লগ ইন কৰাৰ পাছত ইনকাম চাৰ্টিফিকেট বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাতে আহি যাব এপ্লাই ফৰ ইনকাম চাৰ্টিফিকেট, ঠিক আছে। তো বন্ধুসকল, ইয়াতে চাওক এপ্লাই নাও বুলি এটা অপশ্যন পাব, ইয়াতে এপ্লাই নাওত ক্লিক কৰি দিয়ক, চিম্পল। এইখন চাওক, এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট, আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন, ঠিক আছে। প্ৰাপ্তিৰ নিৰ্দিষ্ট সময়সীমা 7 দিন, অৰ্থাৎ 7 ডেইজৰ ভিতৰত আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন আহি যায়, আপোনালোকে যদি চিটিজেনৰ পৰা কৰে, ঠিক আছে। আৰু ইয়াতে আপোনালোকৰ গোটেইখিনি ফিজ ষ্ট্ৰাকচাৰটো দিয়া আছে, ঠিক আছে। এইটো চাওক, এটা জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে যে অল দি ষ্টাৰ মাৰ্ক ফিল্ড আৰ মেণ্ডেটৰী এণ্ড নিড টু বি ফিল্ড আপ, ঠিক আছে। অৰ্থাৎ আমাৰ যিবিলাক ৰেজিষ্টাৰ আছে সেইখিনি আমি ফিল আপ কৰাটো বাধ্যতামূলক, ঠিক আছে। ইয়াৰ পৰা তললৈ স্ক্ৰল কৰি দিয়াৰ লগে লগে আপোনালোকে পাব আবেদনকাৰীৰ নাম। ছাপ'জ আপোনালোকে যিকোনো এজন আবেদনকাৰী, ধৰক আপোনাৰ নামটো ইয়াত এণ্টাৰ কৰিব যিজন আবেদনকাৰী হয়, ঠিক আছে। এপ্লিকেণ্ট জেণ্ডাৰ, ফাদাৰ্ছ নেম, ঠিক আছে। ইয়াতে দেউতাৰ নামটো আপোনালোকে এণ্টাৰ কৰক। ইয়াতে এটা মোবাইল নাম্বাৰ দি দিয়ক, 9957। বন্ধুসকল, ইনকাম চাৰ্টিফিকেট এপ্লাই কৰাত যদি আপোনাৰ কিবা অসুবিধা হয়, যদি কৰিব পৰা নাই, তেনেহ'লে আমাৰ এইটো নাম্বাৰত হোৱাটছআপ কৰক। ইয়াতে আপোনালোকৰ ইমেইল ID নিদিলেও হৈ যাব, ঠিক আছে। পেন কাৰ্ড নিদিলেও হৈ যাব, যিকেইটা আমাৰ ৰেজিষ্টাৰ আছে সেইকেইটা ঘৰহে আমি ফিল আপ কৰিব লাগে। এইটো চাওক, ৰিলেশ্যনশ্বিপৰ যিটো সম্পৰ্ক আমাৰ আছে, চন অফ, ৱাইফ অফ, ডাটাৰ অফ, ঠিক আছে। তো এইটো এণ্টাৰ কৰি দিব। ৰিলেটিভছৰ নাম আপোনালোকৰ মিষ্টাৰ, মিছ, শ্ৰীমতী, লেট যিকোনো হ'ব পাৰে, আত্মীয়ৰ নাম ইয়াত এণ্টাৰ কৰিলে, ঠিক আছে। চ'ৰ্চ অফ ইনকাম, এতিয়া আহিলে চ'ৰ্চ অফ ইনকাম। বন্ধুসকল, আপোনালোকৰ কোনটো চ'ৰ্চৰ পৰা ইনকাম হৈ আছে, বিজনেছ হ'লে বিজনেছ, লেবাৰ হ'লে লেবাৰ, কাল্টিভেশ্যন হ'লে কাল্টিভেশ্যন, ঠিক আছে। জীৱিকা কি আপোনাৰ, যদি কাল্টিভেশ্যন হয় ধৰক ছাপ'জ ফাৰ্মাৰ বা কাল্টিভেটৰ, আপোনালোকে কাল্টিভেটৰ বুলি দিব পাৰে। এতিয়া আহিলে টোটেল এনুৱেল ইনকাম, আপোনাৰ টোটেল এনুৱেল ইনকাম কিমান, ঠিক আছে। ছাপ'জ 90,000 আপোনাৰ টোটেল এনুৱেল ইনকাম। আপোনালোকৰ যদি গভৰ্ণমেণ্ট ছাবচিডিৰ কাৰণে ইনকাম বা গভৰ্ণমেণ্ট যিকোনো আঁচনিৰ কাৰণে আপোনালোকে ইনকাম চাৰ্টিফিকেট বা স্কুলৰ বা কলেজৰ এডমিশ্যনৰ কাৰণে ইনকাম চাৰ্টিফিকেট বনাই আছে, তেনেহ'লে ট্ৰাই কৰক 1,20,000 টকাৰ তলত আপোনালোকৰ ইনকামটো দিবৰ কাৰণে, ঠিক আছে। তাৰপিছত ইয়াতে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ ভৰাই দিব, ঠিক আছে। আপোনালোকৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ছাব ডিভিজন, চাৰ্কুল অফিচ, মৌজা, গাঁও, পুলিচ থানা, ডাকঘৰ, পিনক'ড, এই গোটেইখিনি চিলেক্ট কৰি ছেভ এণ্ড নেক্সট কৰিব লাগে। বন্ধুসকল, ছেভ এণ্ড নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ বেলেগ এটা পেজত আপোনালোকক ৰিডাইৰেক্ট কৰিব, ঠিক আছে। ইয়াতে চাওক, এতিয়া
এড্ৰেছ প্ৰুফ, ঠিক আছে। এড্ৰেছ প্ৰুফত আপুনি কি দিব পাৰে? এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে, ঠিক আছে। আইডেণ্টিটি প্ৰুফ, ইয়াতো আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন আপলোড কৰি দিব, ঠিক আছে। লেণ্ড ৰেভিনিউ ৰিচিপ্ট, অৰ্থাৎ আপোনালোকৰ যিখন খাজানা ৰচিদ হয় সেই খাজানা ৰচিদখন ইয়াত আপলোড কৰিব লাগিব। চেলাৰী শ্লিপৰ ইয়াতে কোনো প্ৰয়োজন নাই, ঠিক আছে। এনি আদাৰ ডকুমেণ্টছৰ প্ৰয়োজন যদিও নাই, তথাপি আপোনালোকে যদি পাৰে গাঁও প্ৰধানৰ এখন চাৰ্টিফিকেট ইয়াতে আপলোড কৰি দিব। চিটিজেনৰ পৰা কৰিলে এনি আদাৰ ডকুমেণ্টছটো আপোনালোকৰ নহ'লেও হৈ যায়, কিন্তু তথাপি আপোনালোকে চেষ্টা কৰিব গাঁও প্ৰধানৰ এখন চাৰ্টিফিকেট ইয়াতে আপলোড কৰি দিব, কাৰণ তেতিয়া আপোনালোকৰ ৰিজেকশ্যনৰ চান্সটো কমি যায়, ঠিক আছে। তাৰপিছত ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনালোকক পে'মেণ্ট পেজত ৰিডাইৰেক্ট কৰি দিব, ঠিক আছে। পে'মেণ্টটো হৈ যোৱাৰ লগে লগে পে'মেণ্টটো হৈ যোৱাৰ লগে লগে আপোনালোকৰ এটা একনলেজমেণ্ট নাম্বাৰ বা একনলেজমেণ্ট এখন ফৰ্ম ডাউনলোড হ'ব, আৰু সেই ফৰ্মখন আপোনালোকে স্ক্ৰীনশ্বট বা প্ৰিণ্ট আউট কৰি আপোনালোকৰ লগত ৰাখি দিব। নেক্সট 7 ডেজৰ পিছত ছেম সেৱা সেতু পৰ্টেলত আহিব, আৰু আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো তাতে চেক কৰিব পাৰিব, আৰু তাতে আপোনালোকৰ ডাউনলোড অপশ্যন আহি যাব, আৰু আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব, ঠিক আছে। বন্ধুসকল, এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা মই কৈ দিছোঁ। এই সাধাৰণতে কমন মিষ্টেক কিছুমান বহুতসকল মানুহে কৰে, পাছত আমাৰ ওচৰত আহে এই কাৰেকশ্যনৰ কাৰণে, কিন্তু পিছত কাৰেকশ্যন কৰাটো সম্ভৱ হৈ নুঠে, ঠিক আছে, বা আকৌ নতুনকৈ এপ্লাই কৰিব লগা হয়। তো একচুৱেলি আপোনালোকে ভুল মোবাইল নাম্বাৰ, অস্পষ্ট ডকুমেণ্ট, অৰ্থাৎ আপোনালোকে যিবিলাক ডকুমেণ্ট ইনস্কেন কৰিব সেই ডকুমেণ্টবিলাক স্পষ্ট হ'ব লাগে, ঠিক আছে। তাতে ব্লাৰি হ'ব নালাগে, মানে নেম মিছমেটচ হ'ব নালাগে। আপোনালোকৰ আধাৰ কাৰ্ডত এটা নাম বা ইনকাম চাৰ্টিফিকেটত বেলেগ এটা নাম, সেই তেনেকুৱা হ'ব নালাগে, মানে যিটো নাম আছে সেই ছেম নাম আপোনালোকে লিখক, ঠিক আছে। ইনকাম ডিটেইলছটো যদি আপোনালোকে ভুল কৰি দিয়ে, তেনে এপ্লিকেশ্যন ৰিজেক্ট হোৱাৰ চান্স বহুত বেছি থাকে। তো সাধাৰণতে এইখিনি ভুল মানুহে কৰে, তো এইখিনি ভুলৰ পৰা আপোনালোকে বাচি থাকক, ঠিক আছে। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব, কোনো প্ৰব্লেম থাকিলে কমেণ্ট কৰিব বা মেছেজ কৰিব পাৰে। অসম সৃষ্টি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। জয় অসম।